নমস্কাৰ MD প্লাছ নিউজলৈ সমূহ দৰ্শক মই মৃণালী স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ এই ভিডিঅ'টিত একোটাকৈ লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ বাতৰিটোলৈ মন কৰিব অন কেমেৰা গুৱাহাটী মেডিকেল কলেজ হস্পিটালৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্যক ধমক দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে ৰাইজৰ কথা শুনিব লাগে শাসন কৰক ডক্টৰ আৰু নাৰ্ছক GMCHৰ ডক্টৰ আৰু নাৰ্ছক শাসন কৰক বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছোঁ সবিশেষ খবৰ ব্ৰেকিং নিউজ ৰাইজৰ কথা শুনিব লাগে GMCHৰ অধ্যক্ষই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শাসন কৰক ডক্টৰ আৰু নাৰ্ছক জনাই আছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ সাধাৰণ ৰাইজক বেয়া ব্যৱহাৰ কৰা সহ্য কৰা নহ'ব ৰাইজৰ অভিযোগ পালেই একশ্যন লওক GMCHৰ ডক্টৰ আৰু নাৰ্ছক ৰাইজক বেয়া ব্যৱহাৰ কৰা ডাক্তৰ আৰু নাৰ্ছক বদলি কৰি দিয়ক এই নিৰ্দেশ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত অভাৱ হোৱা নাই নাৰ্ছৰ ডাইৰেক্ট একশ্যন লওক GMCHৰ অধ্যক্ষই সাধাৰণ ৰাইজৰ সৈতে বেয়া ব্যৱহাৰ কৰে GMCHৰ নাৰ্ছে GMCHৰ অধ্যক্ষ কঠোৰ হ'ব লাগে এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাইজৰ অভিযোগ শুনাৰ সাহস থাকিব লাগে GMCHৰ অধ্যক্ষৰ ৰাইজে অভিযোগ দিলেও একশ্যন নলয় GMCHৰ অধ্যক্ষই অন কেমেৰা GMCHৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্যক ধমক দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এইবাৰ মুছলমানৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰামদেৱৰ ফালৰ পৰা মন্তব্য কৰা হৈছে যে মুছলমানৰ পৰা শিক্ষক হিন্দুৱে 500 টকা 1000 টকা উপাৰ্জন কৰা মুছলমানেও মাদ্ৰাছা মছজিদৰ বাবে দান কৰে আৰু ৰামদেৱে কি মন্তব্য কৰিছে প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছোঁ বিগ ব্ৰেকিং নিউজ মুছলমানৰ পৰা বহু শিক্ষা ল'বলৈ আছে হিন্দুৱে মুছলমানৰ দান সেৱা পৰম্পৰাক প্ৰশংসাৰে উপচালে বাবা ৰামদেৱে মুছলমানৰ বিশেষ জাগাত প্ৰথাক উচ্চ প্ৰশংসা কৰি মন্তব্য ৰামদেৱৰ অতিকে ডাঙৰ খবৰ মুছলমানৰ জাগাত প্ৰথাৰ আদৰ্শ ল'ব লাগে হিন্দু সমাজে মন্তব্য কৰিছে ৰামদেৱে জাকাত প্ৰথাৰ জৰিয়তে দুখীয়া দৰিদ্ৰক সহায় কৰে মুছলমানে ধনী দুখীয়া সকলো মুছলমানে উপাৰ্জনৰ কিছু অংশ জমা কৰে দান সেৱাৰ বাবে মুছলমানে উপাৰ্জনৰ 6% জাকাতৰ জৰিয়তে কৰে দান আৰু 500 টকা 1000 টকা উপাৰ্জন কৰা মুছলমান শ্ৰমিকেও মছজিদ আৰু মাদ্ৰাছাক দান কৰে জাকাত পৰম্পৰাই শক্তিশালী কৰে মুছলমান সম্প্ৰদায়ক কিন্তু হিন্দুৱে হিন্দু শাস্ত্ৰৰ দান প্ৰথাকে নিশিকিলে এই মন্তব্য কৰিছে ৰামদেৱে দান সেৱা কৰিবলৈ ত্যাগ কৰাৰ বাবে বহু ক্ষেত্ৰত পিছ পৰিছে হিন্দু আৰু দান কৰিলেহে পুণ্য আৰু সমাজ শক্তিশালী হয় মুছলমানৰ দান সেৱা পৰম্পৰাক প্ৰশংসাৰে উপচালে বাবা ৰামদেৱে মুছলমানৰ বিশেষ জাগাত প্ৰথাক উচ্চ প্ৰশংসা কৰি মন্তব্য বাবা ৰামদেৱৰ আন এক ডাঙৰ খবৰ বাৰে বাৰে সংখ্যালঘু জনসাধাৰণে নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই আৰু সংখ্যালঘুৱে নাগৰিকত্ব প্ৰমাণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল সংখ্যালঘু সংগঠন আমছু লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ ব্ৰেকিং নিউজ বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই সংখ্যালঘুৱে জনাই আছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ নাগৰিকত্ব প্ৰমাণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল আমছু কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি গৰজি উঠিছে এতিয়া আমছু জনাই আছোঁ অতিকে ডাঙৰ খবৰ অসমত কোনো SIRৰ প্ৰয়োজন নাই SIR জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰো প্ৰয়োজন নাই NRCত অন্তৰ্ভুক্ত হোৱাসকলৰ নাম SIR সময়ত ভোটৰ তালিকাত পোনপটীয়াকৈ অন্তৰ্ভুক্ত কৰক NRCৰ চূড়ান্ত তালিকা বাদ পৰাসকলক সম্পূৰ্ণ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰিবলৈ আহ্বান জনাইছে আমছুৱে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মিয়া শ্ৰমিকক হাত দি এতিয়া মহা বিপদত পৰিছে বীৰ লাচিত সেনাৰ সংগ্ৰামী সেনা মিয়া শ্ৰমিকক গৰ্জন দি এতিয়া আটক বীৰ লাচিত সেনাৰ 5 নেতা লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ বিগ ব্ৰেকিং নিউজ শিৱসাগৰত মিয়া শ্ৰমিকক গৰ্জন দি আটক বীৰ লাচিত সেনাৰ সদস্য জনাই আছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ 5জনকৈ বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰামী সেনাৰ সদস্যক আটক কৰে আৰক্ষীয়ে শিৱসাগৰৰ আৰক্ষীয়ে আটক কৰিছে বীৰ লাচিত সেনাৰ 5 সদস্যক আৰু আৰক্ষীয়ে আটক কৰাৰ পিছতে চিটু বৰুৱাৰ প্ৰত্যুত্তৰ
শিৱসাগৰৰ প্ৰশাসনে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান চলাব লাগিছিল আৰু তাকে নকৰি তাৰ বিপৰীতে 5জনকৈ সদস্যকহে আটক কৰিলে আৰু আটক কৰা সদস্যক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী চিটু বৰুৱাৰ। বাতৰিটোলৈ মন কৰিব, কিবা অপৰাধ কৰিলেই লগে লগে চকী হেৰুৱাব লাগিব প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী বা আইন মন্ত্ৰীসকলে, কিয়নো দেশত শীঘ্ৰে আহিব নতুন আইন। লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। দেশত শীঘ্ৰে আহিব নতুন আইন। অপৰাধ কৰিলে চকী হেৰুৱাব লাগিব প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা আইন মন্ত্ৰীসকলে। লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিলে বিধেয়ক 5 বছৰ তাতোকৈ অধিক কাৰাবন্দী হ'বলগীয়া অপৰাধৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম। জনাই আছোঁ আটাইতকৈ ডাঙৰ খবৰ। বৰ্তমান সময়ত জেলত থাকিলেও এনে পথ ধৰি ৰাখিব পাৰিছিল মন্ত্ৰীসকলে আৰু কংগ্ৰেছে বিৰোধিতা কৰিছে এই বিধেয়কৰ।